Hi everyone, মই নিহাৰিকা আপোনালোকক পুনৰবাৰ মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যিহেতু আপোনালোকে থাম্বনেইলটো দেখি গম পাইছেই যে আমি আজি এটা স্পেচিয়েল চেলেঞ্জ কৰিম, সেইটো হৈছে ফুচকা চেলেঞ্জ। গতিকে আমি আজি আমাৰ ড্ৰেছটো অলপ ইউনিক কৰি লৈছোঁ ন। मस्त जोक मारा रे या हंस रे हलकट हंस ফুচকা চেলেঞ্জত মোৰ প্লেটত আছে 30টা ফুচকা আৰু তাইৰ প্লেটত আছে 30টা ফুচকা। যোনে প্ৰথমে ফুচকাটো খাই শেষ কৰিব পাৰিব সি হৈছে উইনাৰ। এইবাৰ কিন্তু যোৱাবাৰ নিচিনা কোনো পানিছমেণ্ট নাথাকিব। কিয় নাথাকিব? ঠিক আছে, পানিছমেণ্ট থাকিব, কিন্তু জলকীয়া নহ'ব, প্লিজ জলকীয়া নহ'ব। ঠিক আছে, আহক তেন্তে পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই বহুত এক্সাইটেড হৈ আছোঁ, ফুচকাকেইটা দেখি খাওঁ খাওঁ লাগি আছে। প্ৰথমে আমি ফুচকাকেইটাত এই আলু লৈ লৈছোঁ। সেই আলুখিনি আমি প্ৰথমতে ফুচকাকেইটাত ভৰাই লওঁ। আৰু আছে আমাৰ ফুচকাৰ লগত এয়া ফুচকাৰ তেঁতেলী পানী, যিটো চবতকৈ টেষ্ট লাগে খাই। ঠিক আছে, আৰু প্ৰথমতে আমি এই আলুকেইটা ইয়াত ভৰাই লওঁ। ফুচকাটো অতি সহজতে ঘৰতো বনাব পাৰি। ইয়াৰ ৰেচিপিটো যদি আপোনালোকক লাগে মোক কমেণ্ট বক্সত ক'ব, মই ৰেচিপিটো আপোনালোকক কৈ দিম। खोपड़ी तोड़ साले আমাৰ ফুচকাকেইটা ৰেডি হৈ গ'ল। আমি ইয়াত আলু ভৰাই ল'লোঁ। এতিয়া ফুচকাৰ পানীখিনি থৈ দিছোঁ ইয়াত, আৰু আমি একেটা বাতি পাই ল'ম হা। তেতিয়াহ'লে পলম নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটো মোৰ গৈ আছে প্ৰথম বাইট। মজা লাগিছে খাই।
নোৱাৰোঁ আৰু খাব নোৱাৰোঁ পানীও নাই ঠিক আছে গাইজ চিকেনটো আমি ইয়াতে শেষ কৰিব লাগিব কাৰণ তাই আৰু খাব নোৱাৰে ঠিক আছে তো মই ইমানখিনি খাব পাৰিলোঁ আমি 30ৰ ভিতৰত কেইটা খালোঁ কাউণ্ট কৰি লওঁ তুমি কাউণ্ট কৰা 1 2 3 4 5 6 7 8 9 10 কিন্তু মই 15টা খালোঁ আৰু 15টা মোৰ থাকি গ'ল তোমাৰ চাওঁ মোৰ 10টা আছে 1 2 3 10টা যিহেতু আমি ভিডিঅ'টো আৰম্ভণিতে মই কৈছিলোঁ পানিছমেণ্ট নালাগে কিন্তু তাই কৈছিলে পানিছমেণ্ট লাগিব কৈছিলে গতিকে তাইৰ কাৰণে পানিছমেণ্ট আনোনে আনোনে ঠিক আছে এইবাৰ কাৰণে তাইক মই মাফ কৰিলোঁ এইবাৰ বতৰ বৰ ঠিক নহয় গতিকে পানিছমেণ্ট নিদিওঁ আৰু আচলতে আমি পানিছমেণ্ট পালেই 30টা ফুচকা কম কৰা কথা নহয় খালে তাই 10টা খালে ঠিক আছে হ'ব কিন্তু নেক্সট ভিডিঅ'টো তোমাৰ কাৰণে পাক্কা এটা পানিছমেণ্ট থাকিব ঠিক আছে তেতিয়াহ'লে আজি চেলেঞ্জটো উইনাৰ হ'লোঁ মই আৰু ভিডিঅ'টো কেনেকুৱা পালে আমাক জনাব কমেণ্টত যদি কেনেকৈ ভিডিঅ'টো লাইক কৰা নাই প্লিজ লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ থকা বেল আইকনটো দবাই দিব তাতে ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পাই থাকে বাই বাই